যাত্ৰীসকলে অনুগ্ৰহ কৰি মন কৰিব 1560 লিডো গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছ ভায়া নিউ তিনচুকীয়া কিছু সময় পিছত প্লেটফৰ্ম নম্বৰ 3 লৈ আহি আছে। এখন হৈছে অটো আমাৰ আৰু ইয়াতে আমি যাম এতিয়া একদম ধুনীয়াকৈ। সেইফালে দাদা আছে। নমস্কাৰ, মই কষ্ট আৰু মই বৰ্তমান আছোঁ লাভডিঙত আৰু মই গৈ আছোঁ এতিয়া শিলচৰলৈ আৰু শিলচৰলৈ গৈ আছোঁ মোৰ লগৰকেইটাৰ লগত। এইফালে আছে মহাৰথী, দেখাই দিয়া এয়া মহাৰথী আৰু এইফালে আছে দীপজ্যোতি দীপজ্যোতি আছে কেমেৰামেন আৰু এইফালে আছে বিশ্ব। আমি গোটেইখিনিয়ে গৈ আছোঁ এতিয়া শিলচৰলৈ। তো এতিয়া আছোঁ বৰ্তমান লামডিং এই জংচনটো দেখাই দিয়া অলপমান। তো নমস্কাৰ ৰাইজ, আজি বহুত দিনৰ মূৰত এটা বোলো ব্লগ বনাওঁ আৰু আজি আছোঁ মই এতিয়া লামডিং জংচনত আৰু ইয়াৰ পৰা গৈ আছোঁ মই শিলচৰলৈ। মানে মোৰ লগৰ এটা তাত পলিটেকনিক কৰি আছে, তাৰ ৰুমলৈ গৈ আছোঁ। মানে আমি 4টামান গৈ আছোঁ, মই আপোনালোক সকলোবোৰ দেখাম বাৰু। আৰু এতিয়া টাইম হৈছে আপোনাৰ 11:30 হ'ল আৰু এতিয়া আমাৰ ট্ৰেইন আছে 12:30 মানত। তো আমি গৈ পাওঁতে ৰাতিপুৱা 10টামান বাজিবগৈ তাত শিলচৰত। তো মই সকলোবোৰ আপোনালোকক দেখাম বাৰু মোৰ ভিডিঅ'টোত। তো এতিয়া মই আপোনালোকক লামডিঙৰ যিটো জংচন সেইটো দেখাবলৈ লৈছোঁ। ইমানেই ধুনীয়া জংচনটো, মই দেখি পূৰা পাগল হৈ গৈছোঁ ইয়াৰ দৃশ্যটো। তো প্ৰথমতে মই আপোনালোকক লামডিঙৰ জংচনটো দেখাই লৈছোঁ, তাৰপিছত আপোনালোকক বাকীখিনি দেখাই যাম, ব'লক। আৰু এয়া হৈছে গোটেই লামডিঙৰ জংচনটো আৰু ইমানেই ডাঙৰ আৰু ইমান ধুনীয়া, আপোনালোকে চাওক। মানে এয়াৰপৰ্টতে আছোঁ নে মানে জংচনতে আছোঁ একো ধৰিব পৰা নাই। মানে ৰেলৱে জংচন যে ইমান ধুনীয়া হ'ব পাৰে মই ভবাই নাছিলোঁ কেতিয়াও। অসমখন লাহে লাহে ডেভেলপ হৈ গৈছে ৰাইজ। মানে এনেকুৱা চাফা চিকুণ জেগা দেখিলে মনটো পূৰা ফূৰ্তি লাগি যায়। মানে গছো লগাই থৈছে ইয়াত, আপোনালোকে দেখিছে। আৰু ইয়াতে আপোনালোকে এনেকৈ বহি ল'ব পাৰে আৰু বহি পিনি আপুনি অলপ মানে ৰিলেক্স হ'ব পাৰে। খালি আমাৰ অসমৰ মানুহখিনিয়ে মানে অকণমান চাব লাগে আৰু চাফা চিকুণ কৰি থোৱাৰ ক্ষেত্ৰত মানে গুৰুত্ব দিব লাগে সকলোৱে। মানে অসম চৰকাৰে হওক বা আমাৰ নিজৰ মানুহখিনি আমি ঠিক থাকিব লাগিব। গোটেইখিনিয়ে মানে দায়িত্ব বুজিব লাগিব বা লেতেৰা নিজে কৰিব নালাগিব, য'তে ত'তে গুটকা খাই পিক চিক পেলাব নালাগিব। মানে এইখিনি আমি মেইনটেনেঞ্চ কৰি থাকিব লাগিব। মানে ভিডিঅ' বনাই থাকোঁতে দেখিলোঁ এখন অটো, আৰু ইয়াত অটোও চলে গাইজ। আপোনালোকে ইয়ালৈ আহিলে অটোত উঠিব পাৰিব। মানে বহুত দিনৰ অটো দেখিছোঁ, আজিকালি অটো মানে কমকৈ চলা হৈছে, আজিকালি খুব কমেই থাকে। আৰু এখন আছে সেইখনে। মই এতিয়া এইফালে আহি পিনি ভিডিঅ' বনাই আছোঁ, কিন্তু মোৰ লগৰকেইটাই তাত মানে তেহেঁতি আমনি পাইছে চাগে, তেহেঁতি বহি আছে। মানে যাৰ ৰুমলৈ গৈ আছোঁ তাকো দেখাই আছোঁ মই আপোনালোকক। তাৰপিছতে তাৰ লগত আৰু 2টা আহিছে মোৰ লগত। মানে মুঠতে আমি 4টা আহিছোঁ, গোটেইকেইটাকে দেখাই আছোঁ। মই আপোনাক চিনাকি কৰি দিছোঁ আপোনালোকক, ব'লক। আৰু পূৰা ইহঁতকেইটা বহি আছে ইয়াত। এইফালে যাৰ ৰুমলৈ গৈ আছোঁ প্ৰথম তাক দেখাই লৈছোঁ। পূৰা এই কাপোৰ চাপোৰ মাৰি ঠাণ্ডাত বহি আছে। এয়া হৈছে মহাৰথী, মানে ই পলিটেকনিক কৰি আছে তাতে মানে শিলচৰত। এয়া মানে নামটি বয়জৰ লগৰ, মানে আপোনালোকে যদি আগৰ পৰা চাই আছে চিনি পায়েই ইয়াক বহুতে। আৰু এয়া হৈছে তাৰ লগৰ বিশ্বজিত, মোৰো লগৰ। আৰু এইফালে আছে দীপজ্যোতি। চবৰে পৰা ঠাণ্ডা লাগি গৈছে আৰু একদম এই টুপি চুপি পিন্ধি একদম কিবা হৈ গৈছে। গোটেইকেইটা এতিয়া মোবাইল পিটিকি আছে। এতিয়া আমি আজি ৰাতিপুৱা 10টামান বজাত পাই যাম ন মহাৰথী? শিলচৰ মানে ৰাতিপুৱা 10টামান বজাত পাই যাম। মানে এতিয়া আৰু অলপমান টোপনি ধৰিব, আমি শুম আৰু ব্লগিং ইমান কৰি নাথাকোঁ। আৰু আমি এতিয়া তাৰ পৰা গুচি আহিলোঁ এণ্ট্ৰেঞ্চৰ পৰা। আৰু মই আপোনালোকক এতিয়া দেখাবলৈ আহিছোঁ লিফ্ট। মই মানে জীৱনত প্ৰথমবাৰ দেখিছোঁ ৰেলৱে জংচনত লিফ্ট থকা। আৰু মই এতিয়া আপোনালোকক লিফ্টটো দেখাইছোঁ প্ৰথমতে। নোসোমামগৈ আৰু এতিয়া সেইফালে বাহিৰে যামগৈ। এতিয়া লিফ্ট আপোনালোকে দেখিবলৈ পাইছে। আৰু এয়া হৈছে লামডিং জংচনৰ পৰিৱেশটো। আৰু মই গৈ আছোঁ এতিয়া একাপ কফি খাবলৈ, আৰু মই আপোনালোকক দেখাই আছোঁ সকলোবোৰ। বহুত ধুনীয়া পৰিৱেশ মানে ইয়াতে, আৰু একদম ট্ৰেইন আছে সকলোবোৰ। খাম আৰু এতিয়া এটা কফি খাম। দাদা কফি হ'বনে? কফি একাপ খাই লওঁ আৰু পৰিয়ালৰ লগত। ইয়ে পূৰা মজাৱালা কফি আপোনাক দেখাই দিছোঁ। 20 rupees। এতিয়া গৈ আছোঁ আমি কিবা এটা খাবলৈ। মানে ইয়াত কি পাওঁ আৰু ভাত পাওঁ নে পুৰি পাওঁ নে ৰুটি পাওঁ, যি পাওঁ বিচাৰি গৈ আছোঁ। কি খাবা? চব খাম। মাংস এতিয়া মাংস খাব, মই কিবা পৰঠা চৰঠা পালে খাম। দাদা পৰঠা 4টা দি দিয়ক। সেয়া আহি গ'ল পৰঠা। খালে আৰু তো এতিয়া বাজিলে আপোনাৰ 1:01 আৰু আমাৰ ফাইনেলি ট্ৰেইন আহি পাই গ'ল। এখন ট্ৰেইন আহি গ'ল আমাৰ। তো এতিয়া উঠি যাম আৰু যাওঁ। তো গাইজ ফাইনেলি পাই গ'লো শিলচৰ ষ্টেচনত। আমি এতিয়া জাষ্ট নামিছোঁ আৰু এইকেইটা একদম মানে চব টোপনিত আহিছোঁ। মানে ৰাতি সেইকাৰণে ভিডিঅ' কৰা নহ'ল, বেয়া চেয়া নাপাব। তো গাইজ ফাইনেলি পাই গ'লো শিলচৰ। এয়া একদম মহাৰী আছে, তাৰ ৰুমলৈ যাম এতিয়া। আমি এতিয়া কিবা কিবি অটো চটো ল'ব লাগিব আৰু নে কি কোৱা? অটো চটো ল'ম, ধুনীয়াকৈ যাম। জীৱনত প্ৰথমবাৰ আহি পাইছোঁ দেই গাইজ।
তো ফাইনেলি লৈ ল'লোঁ অটো। এইখন হৈছে অটো আমাৰ, আৰু ইয়াতে আমি যাম এতিয়া একদম ধুনীয়াকৈ। সেইফালে দাদা আছে। গুড মৰ্ণিং ফ্ৰম শিলচৰ। আৰু মানে এতিয়া আমি উঠি ল'লোঁ অটোত, মানে অটো আপোনালোকক দেখাম। আৰু এতিয়া মানে ৰাতি আপোনালোকৰ ট্ৰেইনত মানে ভিডিঅ' কৰা নহ'ল, মানে কিয় মানে ৰাতি বহুত ৰাতি হৈ গ'ল, টোপনিও ধৰিলে। সেইবাবে মানে আমি ৰাতি ভিডিঅ' নকৰিলোঁ। এতিয়া আমি এতিয়া ৰুমলৈ গৈ আছোঁ, অটোত উঠি ল'লোঁ। দাদা আছে, দাদা কেছে আও? মানে বহুত ভিৰ, মানে বেলেগৰ তুলনাত মানে আমাৰ ষ্টেচনত আহি পিনি যিটো ভিৰ দেখিলোঁ ন গাইছ, কি ক'ম আৰু এতিয়া মানে আপোনালোকক মই টাউনখন দেখাই দিছোঁ। আৰু ইয়াৰ এইখিনি অটো আছে, বহুত অটো আছে ইয়াত। ইয়াত দাদাই চলাই আছে অটো। চ' আমি এতিয়া ৰুম পাই গ'লোহি। তাৰ আমি এতিয়া গলিত সোমাই দিলোঁ। ত' মই দেখাই আছোঁ আৰু মানে নতুন এটা এক্সপিৰিয়েঞ্চ, সেইকাৰণে বোলো ভিডিঅ'টো বনাওঁ। ভিডিঅ'টো বনাই পিনি থৈ দিম আৰু মানে আমাৰ স্মৃতি হিচাপে থাকি যাব, সেইকাৰণে ভিডিঅ'টো বনাইছোঁ। ত' মানে চাওঁ আৰু হৈছে আমাৰ ছাৰৰ ৰুম। ছাৰে পূৰা ৱেলকাম কৰিব বোলে আমাক, ৱেলকাম ড্ৰিংক এটা দিব এতিয়া। লগাই দিয়া এখন। তো এয়া লোকৰ ঠাইত আহি গৈছোঁ গাইছ। এতিয়া এই ৰুম খুলি দিলে ভালকৈ। ৰুমত হয় ফ্ৰেছ চেছ হওঁ, পিছত ভিডিঅ' বনাম, এতিয়া ভিডিঅ' নবনাওঁ। তো পিছত দেখাম আকৌ নেক্সট পাৰ্টত আপোনালোকক ছেকেণ্ড ব্লগটোত দেখাই দিম। আজি আৰু ইমানতে সামৰণি মাৰি দিছোঁ আৰু মানে ভাগৰ লাগি আহিছে ন, পূৰা ট্ৰেইনত ভালকৈ হোৱা নাই। তো আজিলৈ ইমানে, বাই বাই।